জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে ইয়াত সহযোগ কৰিছে। দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ। আৰু SDF আৰু NDRFৰ নাও ইয়াতে আছে সুৰক্ষাৰ বাবে। দৃশ্য দেখুৱাইছোঁ, পুনৰ দৃশ্য দেখুৱাইছোঁ। এয়া হৈছে ব্ৰহ্মপুত্ৰ মাজৰ পৰা দৃশ্য দেখুৱাইছোঁ। কালি মই ইয়াতে শ্বুটিঙতে আহিছোঁ, শ্বুটিং কৰি আছোঁ। তাৰ দাদা অংকুদা মোক ফোন কৰিলে যে অৰুণ এনেকুৱা নিয়ম আছে আৰু কি বুলি কয়, মানুহে কয় ভগৱানক বিচাৰি নাপায়, মই ভগৱানকে কাম কৰি আছোঁ। ন্যায় ক্ষেত্ৰত মানে ভিডিঅ'বিলাক কিয় ওলোৱা নাই আৰু বাকীবিলাক, তাৰ মানুহবিলাকে কি কৰি আছে? ইমান দিন কিয় লাগিলে? আজি 40টা দিন হ'ল মোৰ দাদাৰ, ন্যায় কিয় পোৱা নাই এতিয়ালৈকে? আৰু কিমান দিন লাগিব? আৰু বিসৰ্জনথলীৰ পৰা কি ক'ব আপুনি চৰকাৰখনক? চৰকাৰখনক এটাই অনুৰোধ কৰোঁ যে মোৰ দাদাৰ অতি সোনকালে ন্যায় লাগে। মোৰ বৌ সদায় কান্দি আছে, বৌ ৰাতি শুব নোৱাৰে, বৌ কান্দিয়ে থাকে গোটেই ৰাতি দিন। যেতিয়া মই ফোন কৰোঁ, মই কাম কৰিব আহিছোঁ, কামৰ কথা সুধিবৰ কাৰণে মই ফোন কৰিব নোৱাৰোঁ বৌ। যে বৌ মই কাপোৰটো কি পিন্ধাম, মানে কামৰ কষ্টিউম পিন্ধাব লাগে ন, ফোন কৰিব মই নোৱাৰা হৈ গৈছোঁ। আজি মোৰ দাদা ন, মোৰ দাদা বুলি নহয়, মোৰ চব আছিলে। ছিংগাপুৰৰ মানুহবিলাকে কি কৰি আছে এতিয়ালৈ? আমাৰ ইয়াৰ মানুহবিলাকে কৰিছে, তাৰ মানুহবিলাকে তাত কি মানুহ দাদাক লৈ গৈ কি মানে ব্যৱহাৰ কৰিলে আমাৰ দাদাক। আৰু দাদাক লৈ গৈ কি কৰিলে তাত? মই নাজানো। মই বৌৰ লগত কাম কৰোঁ, মই কষ্টিউমত কাম কৰোঁ, গৰিমা বৌৰ লগত। মই এইটোৱে আগত দাদাৰ লগত আছিলোঁ, মই বৌৰ লগত থাকোঁ। মই ইমান বিষয়ে নাজানো, মই ইমান নাপাওঁ, এই ষ্টেজতে পাওঁ।